হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ মোৰ মৰমৰ বা এজনীৰ ঘৰত। বায়ে মোক প্ৰায় মাতি থাকে, তো ভাবিলোঁ আজি বাহঁতৰ ঘৰৰ পৰা আহোঁ। তাতে মোৰ দুটামান কামো আছে, তো তাকে ভাবি পেলাই মই ওলাই আহিলোঁ। এতিয়া আহি পেলাই মই বাৰ পাৰ্লাৰখনত সোমালোহি, মানে ঘৰৰ ফ্ৰণ্টতে বা পাৰ্লাৰখন, তাতে ফাৰ্ষ্ট সোমালোহি। তাৰপিছতে এয়া বাহঁতৰ ঘৰলৈ গ'লোঁ। এই জৰ্ণাবাকো লগ পালোঁ আৰু একদম টিকলাটোৱে গামোচাখন লৈ পেলাই ৰখি আছে। বহুত কিউট হয় সি। তাৰপিছতে আমি তিনিওজনীয়ে মিলি চাহ তাহ খালোঁ। বহুত দিনৰ পাছত লগ পাই বহুত ভাল লাগিল জৰ্ণাবাকো। আমি তিনিওজনীয়ে লগ পাই বহুতখিনি কথা পাতিলোঁ। তো সময়খিনি অলপ কমিলে আৰু কথা পতা, তথাপিও যিখিনি সময় লগ পালোঁ বহুত বেছি ভাল লাগিলে। আৰু এয়া বৰমাও আহি পালেহি আৰু টিকলাটোৱে পূৰা আমাক এক্টিং দেখাই আছে। বৰমা নামঘৰলৈ গৈছিলে, তাকে আহি পালে। এতিয়া মই বাহঁতৰ ঘৰৰ পৰা মোৰ ঘৰলৈ বুলি উভতিলোঁ। তো এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।